এটা আমাৰ বিশ্বনাথ জিলাৰ চতিয়া গিলাধাৰী নদীৰ দৃশ্য গতিকে সেইখন যি দেখি আছে তাত যজ্ঞ কৰিছিলে কিন্তু আমি সেই ঘৰটোত যেটো দেখিছে আপুনি সেইটোত আমি মানুহ জ্বলাই গৈছিলোঁ কিন্তু আজি তাৰ অৱস্থা চাওক ইমানে পানী হৈছে যে সকলোখিনি ডুব গৈছে গতিকে যিমান পাৰিছো মই যিমান জায়গাত গৈ ভিডিঅ' কৰি আছো আৰু ভিউৱাৰ্ছে দেখিবলৈ পাই আছে গতিকে যিসকল নতুন ভিউৱাৰ্ছ সেইসকললৈ অনুৰোধ কৰিছো চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকে পাই থাকিব বানপানী হওক যিকোনো এই ইউটিউব চেনেলৰ মাধ্যমেৰে আপোনাক পাই থাকিব গতিকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব সকলো ভিউৱাৰ্ছক এটা অনুৰোধ জনাও যিসকল নতুন ভিউৱাৰ্ছ মোৰ চেনেলটো চাই আছে সেইসকলক অনুৰোধ কৰোঁ যে চেনেলটো সাবস্ক্ৰাইব কৰিব চাওক কিমানখিনি পানী এইটো হৈছে আপোনাৰ ৰাঙাপানী বুলি কয় আৰু যেটো মানুহ জ্বলোৱা ঠাই বিশ্বনাথ জিলাৰ চতিয়াৰ গিলাধাৰীৰ সন্মুখত গতিকে চাইডৰ ভিডিঅ' শেষলৈকে সকলোখিনি দৃশ্য আপোনালোকে দেখিবলৈ পাব ভিডিঅ'ৰ মাধ্যমেৰে গতিকে বলক ইয়াৰ আগলৈকে যাওঁ আৰু চাওঁ ভিডিঅ'টি কেনেকুৱা ভয়ংকৰ বানপানী এয়া গতিকে চাওক পথাৰখিনি কেনেকুৱা ডুব গৈছে এইটো হৈছে ৰাওনাজান পথাৰ